ফালৰ পৰা দুৰ্গোৎসৱৰ সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি যিহেতু মহা অষ্টমী, গতিকে পূজা অলপ দৰ্শন কৰি আহোঁ বুলি ভাবিলোঁ। যিহেতু মানুহজন কৰ্মসূত্ৰে বাহিৰত আছে, তেওঁতো আহিব নোৱাৰিলে এইবাৰ, গতিকে অকলে চাব লাগিব আৰু। আজি মা দেউতা আৰু দাদা বৌৰ লগত পূজা চাব ওলাইছোঁ, গতিকে পিছৰখিনি আপোনালোকে শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰি দিব। আৰু বহুদিন মূৰত আহিছোঁ, তাৰপিছত আপোনাৰ চাই যাব সকলোকে। নাজানো বাৰু কিমানখিনি দেখাব পাৰোঁ, কিন্তু যিমান পাৰোঁ চেষ্টা কৰিম আৰু। শেষলৈকে ভিডিঅ'টো চাই থাকিব, ক্লিক নকৰাকৈ চাই যাব। আৰু মোৰ চেনেলটো নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে ব'লক আমি এতিয়া পূজা চাব যাওঁ। ফাৰ্ষ্টে মই এতিয়া ৰেডি হৈ লৈছোঁ, আৰু অলপমান বাকী আছেগৈ আৰু। গতিকে ব'লক আমি ৰেডি হৈ মেলি আজৰি হৈ যাওঁ।